নমস্কাৰ বায়োপেডিয়াৰ সমূহ দৰ্শকলৈ স্বাগতম। আজি আপোনালোকৰ মাজত এনে এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ যিজনে ভাৰতত শান্তি প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা পালন কৰিছিল। তেখেত হ'ল ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 1884 চনৰ 3 ডিচেম্বৰ তাৰিখে বিহাৰৰ জিৰাদাই নামৰ ঠাইত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতাকৰ নাম আছিল মহাদেৱ সাহাই। তেখেত পাৰ্চী আৰু সংস্কৃত ভাষাৰ বিদ্বান আছিল আৰু তেখেতৰ মাতৃৰ নাম আছিল কমলেশ্বৰী দেৱী। তেখেতৰ এজন ককায়েক আৰু 3 গৰাকী বায়েক আছিল। তেখেত সৰু থাকোঁতেই মাকৰ মৃত্যু হৈছিল, যাৰ বাবে তেখেতৰ লালন পালন 3 গৰাকী বায়েকে কৰিছিল। তেখেতৰ বয়স 5 বছৰ হোৱাৰ পাছত এজন মুছলমান শিক্ষকৰ ওচৰত পাৰ্চী ভাষা আৰু গণিতৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত ছপৰা জিলাৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। 1886 চনত 12 বছৰ বয়সত তেখেতে ৰাজবংশী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তাৰ পিছতে তেখেতৰ ককায়েক মহেন্দ্ৰ প্ৰসাদৰ সৈতে পাটনাৰ টি কে ঘোষ একাডেমীত 2 বছৰৰ বাবে শিক্ষা গ্ৰহণ কৰিছিল। 18 বছৰ বয়সত তেখেতে কলিকতাৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল আৰু মাহিলী 30 টকাকৈ স্কলাৰশ্বিপ লাভ কৰিছিল। 1902 চনত তেখেতে কলিকতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1907 চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেখেতে পাটনাৰ মুজফ্ফৰপুৰৰ লংকট সিং কলেজত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল আৰু কিছুদিনৰ পিছতেই তেখেত সেইখন মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছিল। কিন্তু তেখেতৰ আইনৰ শিক্ষা গ্ৰহণ কৰাৰ প্ৰবল ইচ্ছা থকাৰ বাবে এই চাকৰি এৰি তেখেতে কলিকতাৰ ৰিপুন কলেজত নামভৰ্তি কৰিছিল। ৰিপুন কলেজক বৰ্তমান সমুদ্ৰনাথ আইন মহাবিদ্যালয় নামেৰে জনা যায়। আইনৰ শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে তেখেতে কলিকতাৰ চিটি কলেজত অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপেও কাম কৰিছিল আৰু এনেদৰেই তেখেতে 1915 চনত আইন বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু পিছলৈ 1937 চনত তেখেতে আইন বিভাগত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। 1916 চনত তেখেতে বিহাৰ আৰু উৰিষ্যাৰ উচ্চ ন্যায়ালয়ত যোগদান কৰিছিল। 1917 চনত তেখেতক পাটনা বিশ্ববিদ্যালয়ৰ চিনেট আৰু চিণ্ডিকেটৰ প্ৰথম সদস্যসকলৰ মাজত নিযুক্ত কৰিছিল। 1906 চনত কলিকতাত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত তেখেতে কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰিছিল। 1916 চনত লক্ষ্ণৌত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত তেখেতে প্ৰথমবাৰৰ বাবে গান্ধীজীক লগ পাইছিল। চম্পাৰণৰ আন্দোলনৰ সময়তো গান্ধীজীয়ে তেখেতক তেখেতৰ আত্মসহায়কসকলৰ সৈতে লগত আহিবলৈ কৈছিল। এনেদৰেই গান্ধীজীৰ আদৰ্শ আৰু কৰ্মনীতিৰ প্ৰতি তেখেত আকৃষ্ট হৈ পৰিছিল আৰু সেইবাবেই তেখেতে 1920 চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনত সহায় কৰিবলৈ ওকালতি কাম এৰিছিল। 1930 চনত তেখেতক লোন আইন ভংগ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। তেখেতক ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুম্বাইৰ অধিৱেশনত সভাপতিৰ আসন প্ৰদান কৰিছিল। 1939 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত তেখেতক পুনৰ সভাপতিৰ পদ প্ৰদান কৰা হৈছিল। তেখেতে 1942 চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল, যাৰ বাবে তেখেতক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত তেখেতে খাদ্য আৰু কৃষি বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্ত হৈছিল আৰু তাৰোপৰি ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ যি কমিটি গঠন কৰা হৈছিল সেই কমিটিৰ অধ্যক্ষ হিচাপে তেখেতে সেৱা আগবঢ়াইছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সৈতে তেখেতে সংবিধান প্ৰস্তুত কৰিছিল আৰু শেষত তেখেতেই অধ্যক্ষ হিচাপে স্বাক্ষৰ কৰি সংবিধানখনক মান্যতা প্ৰদান কৰিছিল।
1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতত সংবিধান গ্ৰহণ কৰা হৈছিল আৰু ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নিযুক্ত কৰা হৈছিল। তেখেতে ৰাষ্ট্ৰপতি হিচাপে দেশবাসীৰ বাবে বহুতো কাম কৰিছিল আৰু সেইবাবে 1957 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত তেখেতক পুনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰা হৈছিল। এই ৰাষ্ট্ৰপতিত্বৰ কাৰ্যকালত তেখেতে মিত্ৰতা স্থাপন কৰিবলৈ বহুকেইখন দেশ ভ্ৰমণ কৰিছিল। তেখেতে সচৰাচৰ ট্ৰেইনত যাত্ৰা কৰিছিল আৰু প্ৰতিটো ষ্টেচনত জনসাধাৰণৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিছিল। এনেদৰে ৰাষ্ট্ৰপতি হিচাপে 12 বছৰ সেৱা আগবঢ়াই তেখেতে ৰাজনীতিৰ পৰা সন্ন্যাস লৈছিল। জীৱনৰ অন্তিম সময়ত তেখেত পাটনালৈ গৈছিল আৰু তাতে বিহাৰ বিদ্যাপীঠত জনসেৱা কৰিছিল। তেখেত গান্ধীজীৰ অতি প্ৰিয় আছিল। তেখেতৰ জীৱনকালত বহুকেইখন কিতাপ লিখিছিল। তাৰ মাজত প্ৰেচিডেণ্ট অফ কনষ্টিটুৱেণ্ট এছেম্বলি, সত্যাগ্ৰহ এট চম্পাৰণ, ডিভিজন অফ ইণ্ডিয়া, আত্মকথা, বাপু কে কদমোं में, সিন্স ইণ্ডিপেণ্ডেন্স, ভাৰতীয় শিক্ষা, এট দ্য ফিট অফ মহাত্মা গান্ধী আদি অন্যতম। 1962 চনত তেখেতক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰা হৈছিল আৰু 1963 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ বিষয়ে যদি ক'বলৈ যোৱা হয় তেন্তে কেইটামান মিনিট বা ঘণ্টা যথেষ্ট নহয়। আমি কেৱল তেখেতৰ দৰে এজন মহান ব্যক্তিৰ কৰ্মৰাজিৰ কিছু অংশ আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছোঁ। ধন্যবাদ।